ৰাতিপুৱা এটা ভিডিঅ' বনাইছোঁ আজি মানে কাতি বিহু। কাতি বিহুত সদায় আপোনাৰ খেতি চাবলৈ আহে, খেতি ময়ো চাবলৈ আহিলোঁ। নিজৰ খেতি নহয় যদি লোকৰ খেতি চাবলৈ মানে এনেই ভাল লাগে ধাননিৰ মাজত থাকি, সেইকাৰণে লোকৰ খেতিকে চাবলৈ আহিলোঁ। লোকৰ খেতি চাবলৈ আহি পিনে আপোনালোকক দেখুৱাইছোঁ। চাওক আমাৰ ঘৰৰ পিনে কেনেকুৱা পৰিৱেশ, চবৰে বেলেগ বেলেগ পৰিৱেশ হয়। আমাৰ ঘৰৰ পিনে কেনেকুৱা পৰিৱেশ সেইটো দেখুৱাইছোঁ আপোনালোকক। আৰু মই ধুনীয়া ধুনীয়া ভিডিঅ' বনাবলৈ কোচিছ কৰিম। একচুৱেলি মই এই চেনেলটোত আপোনালোকক মই বেছিভাগ মই কি বনাওঁ, মই গাহৰি ভিডিঅ' দি থাকোঁ, ফাৰ্মৰ ভিডিঅ' দি থাকোঁ। তো তাৰ লগতো মই অকণমান মানে এইবোৰ ঘূৰি মেলি যেনে তেনে অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে যেতিয়া মোক ছাপোৰ্ট কৰিব তেতিয়া মই আগলৈ গৈ ভাল ভাল ভিডিঅ' বনাব পাৰিম। তেনেহ'লে কি চাই আছে, যাক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু কাতি বিহু বুলি আজি ভিডিঅ' এটা বনালোঁ, মানে কি কৰিছোঁ আজি মই কৰিব নোৱাৰিলোঁ। আগবেলাটো তুলসী ৰুব নোৱাৰিলোঁ, আমাৰ ঘৰৰ মানুহে ৰুলে, সেইবোৰ ভিডিঅ' বনাব নোৱাৰিলোঁ। যি মোৰ দোকান আছিলে, মই দোকান গ'লোঁ আৰু এবেলা খুলিলোগৈ আৰু এবেলা খুলি বন্ধ কৰি কাতি বিহু কাৰণে মানে বন্ধ কৰি গুচি আহিলোঁ। মই আহি পিনি মানে মই কি ভাবিছোঁ এতিয়া মানে যিমানকণ আহিব যিমানকণ পাৰোঁ আপোনালোকক ভিডিঅ' এটা বনাই পিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এই পথাৰৰ মাজত ভিডিঅ' বনাবলৈ গৈ গোটেই পেন বৰবাদ, চব পেন পুৰা লাগি গ'ল, পেন বৰবাদ হৈ গ'ল। এতিয়া মই কোনপিনে যাম, এইপিনে যাওঁ। এতিয়া এইপিনে মনচুৰিনে কি দি থৈ দিছে, আৰু এইখিনি আমাৰ দেখিছে নাই অকণমান পকা বৰণ উঠিলেগৈ, পকিলে আৰু ধান আকৌ কেইদিনমান পিছত কাটিবলৈ হ'ব। মনতে আছে কেতিয়া ৰুইছিলোঁ, কি কৰিছিলোঁ, এতিয়া পকিবলৈ হ'লেই মানে পকিলে আৰু এইপিনে ট্ৰেইনখন গৈ আছে। ট্ৰেইন ফালটো সেইকাৰণে ভাল আৰু আমাৰ দেখিছে এইখন ট্ৰেইনখন গৈ আছে, আমাৰ সেইকাৰণে ভাল, একদম উঠি পটকৈ যাবগৈ পাৰিম আৰু আমি। আপোনালোকে জ্বলক। আৰু চবকে মই কাতি বিহুৰ হিয়াৰ পৰা ওলগ জনাইছোঁ। কাতি বিহুটো সকলোৱে ধুমধামে পালন কৰক। আমাৰ কিছুমান সংস্কৃতিটো নাইকিয়া হৈ গৈছে, সেইকাৰণে আমি কৰিবই লাগিব। আৰু এৰি নিদিব, আমাৰ সংস্কৃতিবোৰ ধৰি ৰাখিবলৈ চেষ্টা কৰিব। চেষ্টা নহয়, এইটো কৰিবই লাগিব, একদম মনত বান্ধি ল'ব। আমাৰ সংস্কৃতি কেতিয়াও কিন্তু চবেই কিন্তু এৰা নাই। আমাৰ অসমীয়া মানুহৰ সংস্কৃতি কমি গৈ আছে, আৰু সেয়াই দেখাইছোঁ। আৰু এইপিনে ৰৈ আছে, দেখিছে নাই, এইপিনে ৰৈ আছে আমাৰ বেটা, ইয়াত ৰৈ আছে খেতি কৰা। এইটো ৰৈ আছে, এইটো ৰোৱা হৈ গ'ল। আৰু পদূলিমুখত ৰেডি কৰি আছে এতিয়া। পদূলিমুখত দুপিনে দুটা দিলে, পদূলিমুখত এই মুখতে দিছোঁ দিয়ক। ইয়াত ইমান দূৰলৈ সোমাব নালাগে, মুখতে দিয়ক। কৰিছ হয় মানে তুলসী গছ বেলেগ ঘৰত বিচাৰি যায় বহুত জেগাত। আমাৰ ঘৰৰ পৰা আগতে নিয়েহি, এবাৰ কোনো নাহিলে নেকি নিবলৈ। আৰু তুলসী খেতি কৰিছে হপায়, সেইকাৰণে তুলসী চবৰ ঘৰতে আছে। এজোপা তুলসী দিছে নাই, তুলসীজোপা পূৰা তুলসী গুটি ধৰি আছে। ইয়াত জ্বলাব। কি ধুনীয়া পৰিৱেশ লাগিছে, উবিত যায়। ফটোকপি মাৰি থৈ দিবলৈ মন গৈছে, ফটোকপি মাৰি থৈ দিওঁ, বহুত ধুনীয়া লাগিছে। ইয়াত চব্জি বনাই আছে কুকাৰত। কি বনাবি ইয়াত, কি বনাবি? দাইল আলু বোলে। কি চাকি জ্বলি গ'ল, চাকি জ্বলি গ'ল, চাকি জ্বলিলে। এতিয়া মাহ প্ৰসাদ খাই লৈছোঁ। কি বনাইছে নাজানো, কিন্তু আমাৰ ঘৰত আজি ৰুটি খাম। আজি ৰুটি বনাইছে। আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, চব দেখুৱালোৱে আৰু ইমান দীঘলীয়া নকৰোঁ। তেনেহ'লে আপোনালোকে আশা কৰোঁ ছাপোৰ্ট কৰিব, আগলৈ আগবাঢ়ি যাবলৈ সহায় কৰিব। তেনেহ'লে আজিলৈ জ্ঞানতা।